চৰম অনিশ্চয়তাত ৰাজ্যৰ ৫,৯১৪গৰাকী ঠিকাভিত্তিক হাইস্কুল শিক্ষক। চাকৰি নিয়মীয়াকৰণৰ দাবীত ৪দিনীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী। শিক্ষকৰ শ্ৰেণীবৰ্জনৰ ফলত ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত পাঠদানত চৰম অচলাৱস্থা। শিক্ষকৰ আন্দোলনে ২টা দিন অতিক্ৰম কৰাৰ পাছতো বিষয়টোৰ প্ৰতি গুৰুত্ব নাই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। ২০১০ বৰ্ষত তদানীন্তন শিক্ষামন্ত্ৰী গৌতম বৰাৰ কাৰ্যকালত সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰা হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত শুক্ৰবাৰৰ পৰা আৰম্ভ কৰিছে ৪দিনীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী। সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ ১০৫খন হাইস্কুলৰ ২১১গৰাকী ঠিকাভিত্তিক শিক্ষকেও এই আন্দোলনলৈ সমৰ্থন জনোৱাৰ ফলত বিদ্যালয়সমূহত পাঠদানৰ ক্ষেত্ৰত সৃষ্টি হৈছে জটিলতা। বিশেষকৈ ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বিষয় শিক্ষক হিচাপে নিযুক্ত এই শিক্ষকসকলৰ শ্ৰেণীবৰ্জনৰ ফলত হাইস্কুলসমূহত অচলাৱস্থাৰ সৃষ্টি হৈছে। কিন্তু এই লৈ মুঠেও চিন্তিত নহয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী অথবা শিক্ষা বিভাগ। ২০১০ বৰ্ষত নিযুক্তি লাভ কৰা এই ৫,৯১৪গৰাকী ঠিকাভিত্তিক শিক্ষকৰ আবেদন মৰ্মে ২০১৪ বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিনা চৰ্তে নিয়মীয়াকৰণৰ ৰায় প্ৰদান কৰিছিল। ইয়াৰ পাছতে ২০১৬ বৰ্ষত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কেবিনেটে এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি এখন অফিচ স্মাৰক প্ৰদান কৰিছিল। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে সেই কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে আদালতত আবেদন জনোৱাৰ লগতে শিক্ষকসকলৰ দৰমহা বিগত ৫ মাহে বন্ধ কৰি ৰখাৰ ফলত মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰা এই ৫,৯১৪গৰাকী শিক্ষকে চৰম অনিশ্চয়তাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। শিক্ষকসকলে চৰকাৰক জনাই অহা আবেদন নিবেদনৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাত ৪দিনীয়া শ্ৰেণীবৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে সদৌ অসম ঠিকাভিত্তিক হাইস্কুল শিক্ষক সন্থা। শিক্ষকৰ এই আন্দোলনে আজি ২টা দিন অতিক্ৰম কৰাৰ পাছতো অসম চৰকাৰ তথা শিক্ষা বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষুব্ধ হৈ পৰিছে শিক্ষকসকল। স্কুল ঠিকাভিত্তিক শিক্ষক সন্থাৰ ফালৰ পৰা যোৱাকালিৰ পৰা আমি শ্ৰেণীবৰ্জন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যিহেতু আমি যোৱা ৫ মাহ ধৰি দৰমহা পোৱা নাই, গতিকে আমি এই আন্দোলনৰ জৰিয়তে আমি আমাৰ অসম চৰকাৰক অনতিপলমে দৰমহা ঘূৰাই দিবলৈ অনুৰোধ কৰিছোঁ। লগতে আমাৰ মূল বিষয়বস্তু হৈছে আজি 10 চনৰ পৰাই আমি নিযুক্ত হৈ নিষ্ঠা সহকাৰে আমি হাইস্কুলবিলাকত কৰ্মৰত হৈ আছোঁ। কিন্তু অতি পৰিতাপৰ কথা, ২০১৪ চনতেই যিহেতু আমি যেতিয়া আমাক নিয়োগ কৰা হৈছিল তেতিয়া আমাৰ টেটৰ ব্যৱস্থা নাছিলে। গতিকে এই সংক্ৰান্তত আমাৰ 14 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায় প্ৰদান কৰিছিল যে হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলক মানে টেটৰ অবিহনে নিয়মীয়াকৰণ কৰিবৰ কাৰণে তেওঁলোকে এটা ৰায় প্ৰদান কৰিছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ৰায়ৰ বিৰুদ্ধে অসম চৰকাৰে পুনৰ নিৰীক্ষণৰ আকৌ আপিল কৰিছে। লগতে খুব গুৰুত্বপূৰ্ণ কথা হ'ল যে যিহেতু বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ 16 চনত আমাৰ ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়াকৰণৰ কাৰণে কেবিনেট সিদ্ধান্ত লৈ এখন অফিচ স্মাৰক প্ৰদান কৰা হৈছিলে, য'ত ইতিমধ্যে আমাৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া সেই দিনতে আৰম্ভ কৰিব লাগিছিল। কিন্তু বৰ্তমানৰ চৰকাৰে সেই কেবিনেট সিদ্ধান্ত বা অফিচ মেমৰেণ্ডামখন কাৰ্যকৰী নকৰি তাৰ বিৰুদ্ধে কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে পুনৰ নিৰীক্ষণৰ এখন আবেদন কৰিছে। গতিকে আমি অসম চৰকাৰৰ শিক্ষা বিভাগক আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ সেই গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰে আমাৰ বিৰুদ্ধে যিকেইখন ৰিভিউ কেছ কৰি থৈছে বা 16 চনৰ আমাৰ যি কেবিনেট ডিচিশ্যনৰ বিৰুদ্ধে তেওঁলোকে ৰিভিউ কেছ কৰিছে, অনতিপলমে তাৰ সেই ব্যৱস্থা উঠাই লৈ গতিকে আমাৰ সেই অফিচ মেমৰেণ্ডামখন কাৰ্যকৰী কৰি আমাক অনতিপলমে নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক। ঠিকাভিত্তিক শিক্ষকসকলে যিদৰে অতি কষ্টৰে আৰু অতি নিষ্ঠা সহকাৰে যি শিক্ষাদান প্ৰক্ৰিয়াত নিয়োজিত হৈ আহিছে, গতিকে এইসকলক যাতে নিয়মীয়াকৰণ কৰে আমিও সদৌ অসম ঠিকাভিত্তিক শিক্ষকসকলে দাবী কৰিছোঁ। আৰু বিশেষকৈ আমি চৰকাৰক অনুৰোধ কৰিছোঁ, শিক্ষা বিভাগক অনুৰোধ কৰিছোঁ, অসম চৰকাৰক অনুৰোধ কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী মহোদয় সোণোৱাল দেৱ লগতে আমাৰ ফাইনেন্স মিনিষ্টাৰ বিত্তমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মাদেৱকো আমি অনুৰোধ জনাইছোঁ যাতে এই শিক্ষকসকলৰ ভৱিষ্যত নিৰাপত্তাৰ স্বাৰ্থত তেওঁলোকে যাতে আমাক নিয়মীয়াকৰণ কৰে। এই তেওঁলোকৰ যি 4দিনীয়া কাৰ্যসূচী এইটোত আমাৰ যথেষ্ট অসুবিধা আছে, যিহেতু তেওঁলোকে হ'ল মূল বিষয়খিনি শিক্ষক। তেওঁলোক হ'ল মেথছৰ, ইংলিছৰ, ছ'চিয়েল ছায়েন্স আৰু জেনেৰেল ছায়েন্স। তেওঁলোক হ'ল তেনেকুৱা মুখ্য যিকেইটা ছাবজেক্ট স্কুলৰ, সেই মুখ্য ছাবজেক্টকেইটাই তেওঁলোকে শিক্ষকখিনি। আৰু সেই শিক্ষকখিনি এনেকুৱা এটা সময়ত দিছিলে যি সময়ত বিদ্যালয়বিলাকত কোনো শিক্ষক নাছিলে। বিদ্যালয়বিলাক আমাৰ যিবিলাক অসমীয়া মাধ্যমৰ বিদ্যালয় আছিল, সেই বিদ্যালয়বিলাক প্ৰায়
ধ্বংস হ'বলৈ হৈছিল। ঠিক তেনেকুৱা সময়তে তেখেতলোকক আমাৰ এই বিদ্যালয়বিলাকত নিযুক্তি দিছিল আৰু সেই তেতিয়াৰ পৰাই আমাৰ এই বিদ্যালয়বিলাক অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক ক্ৰমান্বয়ে উন্নতিৰ দিশলৈ আগবাঢ়ি আহি আছে। আৰু সেই তেনে শিক্ষকসকলৰ যদি এনেকুৱা অৱস্থা হয়, আজি এই 4 দিন আমাৰ আজি 2 দিন হৈছে, আজি সেইটো 3 দিন, আজি 2 দিন হৈছে, আজি এই 2 দিনত তেওঁলোকৰ পৰা আমাৰ যথেষ্ট অসুবিধা, কাৰণ আমি ক্লাছ কৰিব পৰা নাই। আৰু বিশেষকৈ যিকেইটা ছাবজেক্ট, সেই ছাবজেক্টকেইটা পঢ়োৱা হয়তো আমাৰ বিদ্যালয়ত তেনেকুৱা আৰু দ্বিতীয় টিচাৰ নাই, নথকাৰ কাৰণেই আমাৰ যথেষ্ট অসুবিধা হৈছে। আমি আশা ৰাখিছোঁ যে চৰকাৰে এই ব্যৱস্থাটো সোনকালে সমাধান কৰি তেখেতলোকক পঢ়োৱাৰ ক্ষেত্ৰত যাতে উদগনি যোগায়।